আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত আই খাকাতি মন্দিৰত আজিৰে পৰা উলহ মালহেৰে পূজা আৰু মেলা অনুষ্ঠিত কৰা হয়। পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে প্ৰমেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াই। প্ৰতি বছৰৰ দৰে এই বছৰো চ'ত মাহৰ সংক্ৰান্তিৰ দিনৰ পৰা বহাগ মাহৰ 4 তাৰিখলৈকে মেলা অনুষ্ঠিত কৰা হয়। আৰু এই মেলাত বিভিন্ন অঞ্চলৰ ৰাইজৰ উপস্থিত থাকে আৰু তেওঁলোকে নিজৰ নিজৰ মনোবাঞ্ছা পূৰণাৰ্থে ঈশ্বৰৰ ওচৰত পূজা অৰ্চনা কৰি আশীষ লয়। আই খাকাতি অসমৰ এখন ঐতিহাসিক মন্দিৰ। পবিত্ৰ অসম কিতাপখনত ডক্টৰ মহেশ্বৰ ৰায়ৰ সম্পাদনাত অসমৰ বিভিন্ন মঠ মন্দিৰৰ বৰ্ণনা দিয়া আছে। তাৰে ভিতৰত আই খাকাতি মন্দিৰৰ বৰ্ণনা অন্যতম। এই অঞ্চলৰ মানুহসমূহৰ এই খাকাতি মন্দিৰৰ ওপৰত এটা অন্তৰৰ পৰা বিশ্বাস আছে যে ভক্তসকলে যি মনৰ কামনাৰে ঈশ্বৰৰ ওচৰত সেৱা জনায় সেই মনৰ কামনা পূৰ্ণ হয়। খাপত গ্ৰামৰ পৰা লাতিফুল ইছলামৰ ৰিপৰ্ট, ডি নিউজ এক্সপ্ৰেছ 365। এইটো এখন ঐতিহাসিক মন্দিৰ, যুগ যুগৰ পৰা চলি আছে, অনাদি কালৰ পৰা চলি আহিছে। আপোনাৰ ভালকৈ চায়, পবিত্ৰ অসম নৱভাৰতৰ কিতাপ আছে। এই পবিত্ৰ অসম কিতাপত ডক্টৰ মহেশ্বৰ নায়কৰ সম্পাদনাত অসমৰ বিভিন্ন প্ৰান্তত থকা মঠ মন্দিৰসকলে এটা বৰ্ণনা দিয়া আছে। তাত এইখন মন্দিৰৰ কথাও তাত লিখা আছে, লিপিবদ্ধ কৰা আছে, য'ত কোৱা হৈছিল এইখন মন্দিৰৰ পৰা আগতে কোনোবা মানুহে কিবা বস্তু বিচাৰিলে পাইছিল। ধৰি লওক বিয়া বাৰুৰ কাৰণে যদি কোনো বিয়াৰ ক্ষেত্ৰত যদি সোণাৰ গহনা বা বাচন বৰ্তনৰ প্ৰয়োজন হৈছে, আজিকালি আমি টেণ্ট হাউচৰ পৰা আনো, ইয়াত ক'লে পোৱা গৈছিল আৰু লৈছিল। এটা সময়ত এজন মানুহে এই বস্তুখিনি লৈ যোৱাৰ পাছত তেওঁ ঘূৰাই নিদিলে, যাৰ ফলত সেই বস্তুটো বন্ধ হৈ গ'ল। তেনেকুৱা এটা প্ৰবাদ চলি আছে, আজিও চলি আছে। এই ধৰণৰ বিভিন্ন প্ৰবাদৰ জৰিয়তে এটা ঐতিহাসিক মন্দিৰৰ কাম কাজবিলাক চলি আছে। আজি আমাৰ এই অঞ্চলটোত মানুহৰ এটা জনবিশ্বাস আছে, ইয়াত কাৰোবাই কিবা প্ৰাৰ্থনা কৰিলে, কিবা প্ৰাৰ্থনা কৰিলে তোৰ প্ৰাৰ্থনাটো সফল হৈছিল। এনেকুৱা উদাহৰণ বহুত আছে। ইয়াৰ ল'ৰা ছোৱালীবিলাকে আহি মানে পৰীক্ষাৰ আগত অলপ সেৱা শুশ্ৰূষা কৰি যায় যে মই এইবাৰ পাছ কৰিলে ইটা সেইটা দি কিবা বস্তু দিম, আৰু তাৰ ফলত তেওঁলোকে পাছো কৰি আছে। এইটো জনবিশ্বাস। এই অঞ্চলৰ মানুহখিনিৰ ইয়াৰ প্ৰতি এটা বিশ্বাস আছে।